হেল্ল' ষ্টুডেণ্টছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল টেক অফ এমএইচ 2024 চনত মেট্ৰিক দিয়া ছাত্ৰ ছাত্ৰীসকলে এতিয়া বহুতেই প্ৰশ্ন কৰি আছে যে এইবাৰ আমাক কিবা এক্সট্ৰা নম্বৰ দিব নেকি মেট্ৰিক পৰীক্ষাত বা গ্ৰেছ নম্বৰ হিচাপে আমাক কিবা নম্বৰ দিব নেকি বহুত ছাত্ৰ ছাত্ৰীয়ে কুৱেশ্যন কৰি আছে বা বহুতে কৈ আছে মোৰ এছএমএছ পৰীক্ষা বেয়া হৈছে মোৰ ইংৰাজী পৰীক্ষা বেয়া হৈছে মই গ্ৰেছ মাৰ্ক পাম নে নাই তো আজিৰ এই ভিডিঅ'টোত এই সকলোখিনি কথা তোমালোকে জানিব পাৰিবা গতিকে ভিডিঅ'টো খুব দৰকাৰী হয় সম্পূৰ্ণৰূপে স্কিপ নকৰাকৈ এবাৰ চাবা চেনেলত যদি তুমি প্ৰথমবাৰ ভিজিট কৰিছা চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা কাৰণ মই যেতিয়া পৰৱৰ্তী ভিডিঅ'সমূহ আপলোড কৰোঁ সেই ভিডিঅ'সমূহ তোমালোকে চাব পাৰিবা আৰু এটা সৰু ৰিকুৱেষ্ট কৰিম ভিডিঅ'টো এজনৰ ওচৰত হ'লেও শ্বেয়াৰ কৰি দিবা যাতে সকলোৱে চাব পাৰে আৰু যাৰ এনেকুৱা ধৰণৰ ডাউট আছে যাতে তেওঁলোকেও এই ভিডিঅ'টো চোৱাৰ পাছত ডাউটখিনি ক্লিয়াৰ কৰিব পাৰে তেনেহ'লে বলা আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু মই তোমালোকক জনাই দিওঁ যে এইবাৰ মেট্ৰিকত কিবা এক্সট্ৰা মাৰ্কছ তোমালোকক দিয়া হ'ব নে নাই তো দৰ্শকসকল তোমালোকৰ পৰীক্ষা যেহেতু ইতিমধ্যে 4টা গুচি গ'ল 2টা পৰীক্ষা আছে আৰু তোমালোকৰ তেতিয়া মেট্ৰিক পৰীক্ষা শেষ হৈ যাব তো বহুত ছাত্ৰ ছাত্ৰীৰ পৰীক্ষা বেয়া হৈছে বা বহুতৰে বহুত ভাল হৈছে পৰীক্ষা কালি তোমালোকৰ বিজ্ঞান পৰীক্ষা আছিল বহুতে কৈছে পৰীক্ষা ভাল হৈছে আৰু বহুতে কৈছে পৰীক্ষা বেয়া হৈছে আচলতে পৰীক্ষাত এনেকুৱা থাকিবই পৰীক্ষাত কিছুমানৰ ভাল হ'ব কিছুমানৰ বেয়া হ'ব এইটো নিয়ম তো মেইন কথাটো হ'ল যে আমাক এইবাৰ কিবা এক্সট্ৰা নম্বৰ দিয়া হ'ব নে নাই তো ছাত্ৰ ছাত্ৰীসকল এক্সট্ৰা নম্বৰ তোমালোকক দিয়াৰ কোনো প্ৰশ্নই নুঠে কাৰণ তোমালোকৰ যেহেতু কুৱেশ্যন পেপাৰ কোনো ধৰণৰ প্ৰব্লেম হোৱা নাছিল কুৱেশ্যন পেপাৰত কোনো ধৰণৰ মিষ্টেক হোৱা নাছিল বা সাপোজ তোমালোকৰ কুৱেশ্যন পেপাৰ লিক হোৱা নাছিল যদি কুৱেশ্যন পেপাৰত কিবা মিষ্টেক হ'লহেঁতেন বা তোমালোকৰ 2-3টা কুৱেশ্যন ভুল আহিলেহেঁতেন তেনেহ'লে সেবাই কি কৰে এক্সট্ৰাকে কিবা নম্বৰ দিয়ে সাপোজ ধৰিলে তোমালোকৰ এটা কুৱেশ্যন ভুল আহিছে 5 নম্বৰৰ তেনেহ'লে সকলো ছাত্ৰ ছাত্ৰীকে এই 5 নম্বৰ এক্সট্ৰা হিচাপে দি দিব এক্সট্ৰা মাৰ্কছৰ টপিকটো এইটো যদি এক্সট্ৰা নম্বৰ দিব লগা হয় তেনেহ'লে সকলো ছাত্ৰ ছাত্ৰীকে দিব লাগিব তো যেহেতু তোমালোকৰ কোনো প্ৰব্লেম হোৱা নাই গতিকে এক্সট্ৰা মাৰ্ক দিয়াৰ তোমালোকৰ কোনো প্ৰশ্নই নুঠে এতিয়া আৰু এটা কথা ইয়াত আহিবও পাৰে যে গ্ৰেছ নম্বৰ হিচাপে আমাক কিবা নম্বৰ দিব নেকি তো ছাত্ৰ ছাত্ৰীসকল মেট্ৰিক পৰীক্ষাত কি হয় এই নিয়মটো আগৰে পৰা চলি আহিছে যে মেট্ৰিক পৰীক্ষাত কি হয় ছাত্ৰ ছাত্ৰীসকলে যদি 2 বা 3 বা 5 নম্বৰৰ কাৰণে কোনো এটা ছাবজেক্টত ফেইল কৰে তেনেহ'লে গ্ৰেছ মাৰ্ক হিচাপে নম্বৰ দি ছাত্ৰ ছাত্ৰীসকলক পাছ কৰাই দিয়াটো দেখা যায় প্ৰিভিয়াছ ইয়াৰতো দেখা গৈছে ছাত্ৰ ছাত্ৰীসকলৰ মাৰ্কশ্বিটত কিবা এটা নম্বৰ তেওঁলোকে এড কৰি দিয়ে সাপোজ ধৰি লওক 30 নম্বৰ লাগে পাছ কৰিবলৈ ছাত্ৰী বা ছাত্ৰ এজনে কি পাইছে 27 নম্বৰ পাইছে গতিকে তাক 3 নম্বৰ দি ছাত্ৰ ছাত্ৰীসকলক পাছ কৰাই দিয়া দেখা যায় প্ৰিভিয়াছ ইয়াৰত এনেকুৱা ধৰণৰ গ্ৰেছ নম্বৰ দিছে বুলি প্ৰমাণ আছে বহুত ছাত্ৰ ছাত্ৰীয়ে পাইছে গতিকে এইবাৰো দিব পাৰে যেহেতু বহুত ছাত্ৰ ছাত্ৰীয়ে 2 বা 3 নম্বৰৰ কাৰণে ফেইল কৰিব পাৰে গতিকে সেই ছাত্ৰ ছাত্ৰীসকলক গ্ৰেছ নম্বৰ হিচাপে কিবা এটা নম্বৰ তেওঁলোকে এড কৰি দিব পাৰে কিন্তু এক্সট্ৰা কোনো ধৰণৰ নম্বৰ দিয়া নহয় এক্সট্ৰা নম্বৰ সকলো ছাত্ৰ ছাত্ৰীকে যে 5 বা 10 নম্বৰ দিব এনেকুৱা ধৰণৰ কোনো এইবাৰ কোনো চান্স নাই তোমালোকক গ্ৰেছ নম্বৰ হিচাপে কিবা এটা নম্বৰ এইবাৰ সেবাই দিব পাৰে যদি কোনো ছাত্ৰ ছাত্ৰীয়ে 2 বা 5 নম্বৰৰ কাৰণে পৰীক্ষাত ফেইল কৰে বহুত ছাত্ৰীয়ে কমেণ্ট কৰি আছিলে এই বিষয়টোৰ ওপৰত গ্ৰেছ মাৰ্কৰ ওপৰত মই ডিটেইলছত আৰু ভিডিঅ' বনাবলৈ চেষ্টা কৰিম কেইটা ছাবজেক্টত তোমালোকক গ্ৰেছ মাৰ্ক দিয়ে বা দিলে কিমান নম্বৰ হিচাপে গ্ৰেছ মাৰ্ক মানে সেবাই দিয়ে এই বিষয়ে মই এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰিম তোমালোকে যদি কমেণ্ট কৰা তেনেহ'লে নিশ্চয় বনাম আজিৰ ভিডিঅ'ত জনাই দিছোঁ তোমালোকক গ্ৰেছ মাৰ্ক সেবাই প্ৰিভিয়াছ ইয়াৰতো দিছে এইবাৰ দিয়াৰ মানে সম্পূৰ্ণ সম্ভাৱনা আছে আৰু তোমালোকক এক্সট্ৰা কোনো ধৰণৰ মাৰ্কছ দিয়া নহয় আৰু এক্সট্ৰা মাৰ্কছ কিয় নিদিয়ে সেই বিষয়ে মই তোমালোকক জনাই দিছোঁ আজিৰ এই ভিডিঅ'টোত মই আশা কৰোঁ তোমালোকে কথাখিনি ধুনীয়াকৈ বুজি পাইছা চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা যেতিয়া মই পৰৱৰ্তী ভিডিঅ'টো আপলোড কৰোঁ তোমালোকে সেই ভিডিঅ'টো চাব পাৰিবা এতিয়া ভিডিঅ'টো অলপ কষ্ট কৰি শ্বেয়াৰ কৰি দিয়া যাতে সকলোৱে চাব পাৰে লগ পাম পৰৱৰ্তী ভিডিঅ'ত কিবা এটা নতুন টপিকৰ সৈতে চাই থাকিবা তোমালোকৰ আপোন চেনেল টেক অফ এমএইচ